মা ভাল পাইছে নহয় বুঢ়াৰী মই তোৰ লগত বৰ অন্যায় কৰিলোঁ মা আপুনি মোৰ লগত একো অন্যায় কৰা নাই এতিয়া সেই পুৰণিকলীয়া কথা বইলা ওলাই কাটিব নালাগে নহয় নহয় বুঢ়াৰী মই তহঁতৰ লগত বৰ অন্যায় কৰিলোঁ মোৰ সৰু নাতিনীজনীক কিমান যে কি কৈছিলোঁ তোকে নানানটা ধৰণৰ নানানটা কথা শুনাইছিলোঁ কিন্তু মোৰ নিজৰ ছোৱালীয়ে এতিয়া মোক চিনি নাপায় মোক হেনো কোনোবা এটা ল'ৰাক ভাল পাই তাই সেই ল'ৰাটোৰ লগত বিয়া হয় বৃদ্ধাশ্ৰমত থ'ব মোক যিজনী ছোৱালীয়ে নিজৰ মাকক কি নিজৰ ককায়েককো চিনি নাপালেও মোৰ ল'ৰাটো মোৰটো খাই পেলালে মা এতিয়া আপোনাক কেনেকৈ ৰমেনে দেখিলে বহুত কষ্ট পাব আপুনি যদি ৰমেনে কষ্ট পোৱাটো সহ্য কৰিব পাৰিব সেইবাবে কৈছোঁ আপুনি চকু পানীখিনি মুচি দিয়ক নহয় মা মই বহুত ডাঙৰ পাপ কাম কৰিছোঁ আকাশৰ লগতো মই অন্যায় কৰিছোঁ তহঁতৰ লগতো মই অন্যায় কৰিছোঁ মই চাগে মৰি গ'লেও সেই অন্যায় সেই পাপ কেতিয়াও খণ্ডন খেদাব নোৱাৰিম সেইবাবে কৈছোঁ কান্দিবলৈ দে মোক ক'বলৈ দে সকলোবোৰ কথা হ'লেও মা এনেদৰে কান্দি থাকিলে ভাল নালাগে নহয় তাতে আপুনি বহুত দুৰ্বল হৈ আছে দেখিছেনে আপুনি বহুত দুৰ্বল হোৱাৰ বাবে চেলাইন দিব লগা হৈছে আৰু আকাশতো ঘৰটো মূৰঘূৰাই পৰিছে ভাল কথা হৈছে জানো ভাল কথা হোৱা নাই নহয় আপুনি এতিয়া সৰু বাচ্ছা নহয় নহয় সেইবাবে কৈছোঁ কন্দা কথাখন বন্ধ কৰক নহ'লে পৰিয়ে দেখিলে আপোনাক হাঁহিবহে পৰি মোৰ নাতিনীজনী মা পৰি এতিয়া ডক্তৰ হ'ল নহয় কি মোৰ নাতিনীজনী ডক্তৰ হ'ল মাতাচোতাই এবাৰ বৰ চাবলৈ মন গৈছে বৰ চাবলৈ মন গৈছে সৰু থাকোঁতে সদায় কৈছিল তাই মোক আইতা মোক স্কুললৈ যাবলৈ ওলাই দিয়া মোক টিফিন পেকিং কৰি দিয়া মোক টিফিন বনাই দিয়া মোক সাধু কথা শুনোৱা সকলোৰে আইতাকে ককাকে নাতিনীয়েকক মৰম কৰে মোকো কৰা মই কেতিয়াও তাইক মৰম কৰি নাপালোঁ মই কেতিয়াও তাইক কোচতো লৈ নাপালোঁ মই তাইক মৰমে কৰি নাপালোঁ মোৰ নিজৰ ল'ৰা ছোৱালী ৰমেন মোক ক্ষমা কৰি দে বাবা ৰমেন বাবা তই ক'ত আছ তোক খাই পেলালে তাই জখিনীজনীয়ে খাই পেলালে বোৱাৰী জখিনীজনীয়ে খাই পেলালে নিজৰ ককায়েককো বাৰু খাই পেলাব পাৰে দে মই ইমান দিনে কৈ আছিলোঁ তই মোৰ ল'ৰাটো মোৰটো খালি তই মোৰটো খালি নহয় মোৰ ল'ৰাই মোৰটো খোৱাৰ বেলেগ আছিল মোৰ নিজৰ ছোৱালী মা এইবোৰ এতিয়া বাদ দিয়কচোন আপুনি কিবা কিবিখন বকি আছে নহয় মা মই যি কৈছোঁ সকলো সঁচা মই শুনিছোঁ নহয় হ'ব মা বাদ দিয়কচোন এইবোৰ ৰ'ব মই পৰীক মাতিছোঁ পৰী এইফালে আহচোন মেম আহিবলৈ পাৰোঁনে মা আহা আকৌ পৰী তোমাক হেনো আইতা দেখাই নাই ব'লাচোন মোৰ লগত ব'লা মা পেহী অহা নাই নেকি নাইচোন অহা আৰু পেহীক খবৰ দিয়া হোৱা নাই নহয় পেহী চাগে গমেই নাপায় মোৰ তাত ফোনটি নাম্বাৰটো নাই নহ'লে ফোন কৰি জনাবলৈ পাৰিলোঁ হয় পেহা সোধাচোন পৰী পেহা তাতনো ক'ত থাকিব পেহা আৰু পেহীচোন মাতবোলে নাই সেইটো অৱশ্যে হয় পেহী চাগে এনেই টেনশ্যন লৈ আছে মা কেনেবাকৈ জনাব পালে ভাল হ'ল হয় সেইটো বাৰু হয় এইবোৰ বাৰু এতিয়া বাদ দিয়া মই কোনোবাৰ পৰা নহয় কোনোবাৰ পৰা নাম্বাৰটোলৈ ফোন কৰি জনাই দিম দিয়া হ'ব দিয়া মা তোমাক এটা কথা কওঁনে পৰী মা মোক যেন এনেকৈ সুধি প্ৰশ্ন কৰিব লাগে নহয় মা মই কম কথাটো তুমি বেয়া পাবা পৰী মই যেন তোমাৰ কথা কেতিয়াবা বেয়া পাওঁ নোপোৱা মা তেতিয়াহ'লে কোৱা মানে মা আইতাক যদি আমাৰ লগত ৰাখোঁ তেতিয়াহ'লে তুমি বেয়া পাবা নেকি মা তুমি যদি বেয়া পোৱা তেতিয়াহ'লে নাৰাখোঁ আৰু প্লিজ তুমি বেয়া নাপাবা কোৱাৰ বাবে আমি দুজনে একেলগে থাকিম তাত আকৌ ছোৱালীজনী সেইটো কথা যদি কিবা বেয়া পাবলগীয়া আছে আইতাই যদিহে আমাৰ লগত থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত থাকিব পাৰিব মা তোমাৰ একদম আপত্তি নাই মোৰ একদমেই আপত্তি নাই ব'লা এতিয়া তোমাক আইতাৰে চাওঁ চাওঁ কৰি আছে নহয় ব'লা মা তুমি এই পৃথিৱীৰ সকলোতকৈ মৰমীয়াল পৰী তোমাৰ কোৱাত ভুল হ'ল চৰি মা তুমি এবাৰ বুজাই দিয়া পিছত মই তেনেকৈ ক'ম এই পৃথিৱীৰ অকল ময়ে মা নহয় এই পৃথিৱীৰ সকলো মায়ে নিজৰ সন্তানৰ প্ৰতি মৰমীয়াল প্ৰয়োজন হ'লে নিজৰ সন্তানে মাকক চিনিয়ে নাপাওক কিয় তথাপিও মাকে নিজৰ সন্তানৰ মোক কেতিয়াও এৰি নিদিয়ে সন্তানৰ প্ৰতি সেই একে মোহ থাকে কেতিয়াবা তুমিও মোক এৰি দিয়া নেকি মা চিঠি কথা নক'বা মই তোমাক কেতিয়াও এৰি নিদিওঁ হ'ব লেকচাৰ বন্ধ কৰা ব'লা এতিয়া মা পৰী তোমাক হেনো আইতাই দেখাই নাই চাবলৈ বৰ মন কৰি আছিল পৰী আইতা কোৱা তুমিচোন বৰ এজনী হ'লাও মোক ক্ষমা কৰি দিবা মা মই তোমাৰ লগত তোমাৰ মাৰ লগত পেহাৰ লগত বহুত অন্যায় কৰিছোঁ তুমি এতিয়া বহুত ডাঙৰ ছোৱালী হ'লা বহুত ডাঙৰ মানুহ হ'লা আইতা তুমি মোক সঁচাকৈ মৰম কৰিছা তুমি মোক সঁচাকৈ
একোৱে গুচা কৰা নাই নাই কৰা পৰি তুমি ডক্টৰ নে মই ডক্টৰ আইতাক যে তুমি যিটি কথা সুধি আছা চৰি মা বাট মই আজি বহুত হেপি ইমান দিনে আইতাৰ মৰম মই গম পোৱা নাছিলোঁ কেনেকুৱা হয় আইতাৰ মৰম কিন্তু আজি গম পাইছোঁ আইতাৰ মৰম কেনেকুৱা আইতা তুমি একদম সঁচাকৈ কৈছানে তুমি মোক যদি গুচা কৰা তেতিয়াহ'লে একেবাৰে নকৰোঁ আৰু তুমি আমাৰ লগতে থাকিব লাগিব হ'বনে হ'ব দিয়া আই মই মানুহ চিনিবলৈ নোৱাৰিলোঁ ইমান দিন গাখীৰ খুৱাই সাপ পুহি আছিলোঁ মোৰ ঘৰত পৰি আইতা শাক দিয়া আকৌ তেতিয়াৰ পৰা কান্দিয়ে আছে নন ষ্টপ কান্দিছে আইতা একেবাৰে নাকান্দিবা দেই কান্দিলে মই বেয়া পাম কিন্তু নহ'লে মই কান্দি দিম নাকান্দো দিয়া আই কিন্তু তোমালোক দুজনীকে মোৰ এটা কথা ক'বলগীয়া আছে মা যি কথা ক'বলগীয়া আছে পিছত ক'ব এতিয়া নালাগে এতিয়া পৰি ৰেষ্ট লওক ব'লা পৰি হ'লে আমি যদি ইয়াতে ৰখি দিওঁ আইতাই কান্দিয়ে থাকিব ব'লা মা আৰু আইতা একদম নাকান্দিবা আইতা আইঅ দেহি ইমান মৰম লাগে মাতিছে ছোৱালীজনীয়ে মা পৰি কি হ'ল মা তুমি আইতাক দেখিছিলা নাই দেখা মা আইতা চাগে আমাক আকৌ অকলে এৰি থৈ গ'ল হয়নে মা ব'লা না মা আইতাক বিচাৰি যাওঁ কোলে বা গৈছে খৈলে গৈছে নহ'লে পেহাটো হৈ লাগিছে ব'লা নাযাওঁ পৰি মই নাযাওঁ কিন্তু কিয় মা আইতাক বেয়া পাওঁ মই মা ব'লা না মোৰ কাৰণে প্লিজ একদম নহয় দেই আইতাই আমাৰ ইয়াত থাকিব নোৱাৰে কিন্তু তুমিতো সিদিনাখন থাকিব পাৰিব বুলি কৈছিলা মা এতিয়া কিয় এতিয়া মোৰ মন নাই সেইবাবে প্লিজ মা মোৰ চকুলেটো চোৱা না মই তোমাৰ পৰি ধৰিছোঁ প্লিজ আইতাক বিচাৰি যাওঁ ব'লা না মই আইতাক বিচাৰি নাযাওঁ দেই মা কিবা মই যদি তোমাৰ লগত প্ৰেম কৰা বুলি কওঁ তেতিয়া মানি ল'বা নে তুমি নলওঁ তুমি গুচা কৰিছা হয়নে মা হাঁহিব নালাগে আৰু মোৰ আকৌ এই পৰিজনী আইতা ভিতৰৰ ৰুমতে আছে যোৱা তুমি মিছা কোৱা নাইতো মিছা কোৱা নাই থেংক ইউ মা যোৱা এতিয়া আইতাৰ ওচৰলৈ হ'ব দিয়া মা ছোৱালীজনী যে ডাঙৰ হ'ল কেতিয়াবা বিশ্বাসে নহয় মোৰ একেবাৰে এতিয়া সৰু পুতলাজনীয়ে হৈ আছে কিমান যে মৰম আইতাকলৈ আইতা আইতাকক চাগে জোকাই আছে ভিতৰতে এতিয়া মই তোমাক ইমান বিচাৰি আছো মা দেখাৰ দিয়া নাই যে কিয় নে তুমি আমাক এৰি যাম বুলি ভাবিছা নাই মোৰ শুনজনী মই তোমাক এইবাৰ একেবাৰে নাযাওঁ এইবাৰ তোমাক যাব খুজিলেও যাব নিদিওঁ মই একেবাৰে মোৰ লগত ৰাখি থৈ দিম হয়নে মোৰ মৰম আইতাজনী তোমাৰ নাতিনীয়ে যে ধুনীয়াকৈ গান গাবলৈ জানে জানানে নাজানো নহয় শুনজনী গাই শুনো আকৌ গুঠি ললে এটি হাঁহি বৰ ভাল তোমাকে দেখি ও মোৰ আইতা তুমি এটি অলাদ মৰমে দিয়া ডুবি যাওঁ মৰমে নদীত বুজি পাওঁ চকুৰে বাণী এতিয়া কোৱা তোমাৰ নাতিনীক কেনেকুৱা গান গায় মোৰ শুনজনী যদি তুমি বৰ ভাল লগাকৈ গান ধৰিছা নাতিনী হয় কাৰ একেবাৰে মোৰ আইতা তুমিতো মোৰ গানেই শুনিলা এতিয়া মোৰ হাতৰ চাহকাপ খাই চোৱা কেনেকুৱা লাগে কোৱা আইজনী তুমি চাহ বনাবলৈ শিকি গ'লা চাহ কি মই সকলো বনাব জানো ভাতো জানো তোমাক খুৱাম আইতা তুমি ইয়াতে অকণমান চুপকৈ বহি থাকা মই তোমাৰ আৰু মোৰ বাবে চাহকাপ বনাই আনো হ'ব দিয়া আইজনী সঁচাকৈ ছোৱালীজনী বৰ মৰম লগা দেই মই সেই অতদিনে ফুল বুজি আছিলোঁ কিন্তু মাহঁজনী সেইটো ভাল কাম নকৰিলে মোৰ ল'ৰাটো মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল তাই ৰমেন তুমি বাৰু সকলোবোৰ দেখি আছানে মায়ে এতিয়া আমাক সেই আগৰ নিচিনাকৈ মৰম কৰে পৰিকো জানানে খুব মৰম কৰে তুমি যদি আমাৰ লগত থাকিলা হয় পৰি মই মা সকলোবোৰ সুখী হ'লো হয় প্লিজ তুমি উভতি আহা পিছে ভণ্টিহে জানো কি হ'ল তাই খা খবৰ পোৱা নাই ৰ'বা মাৰ পৰা ফোন নাম্বাৰটোলৈ ফোন কৰিব লাগিব আৰু পিছত আমি সকলোবোৰ এখন ঘৰতে একেলগে মিলিজুলি থাকিম আৰু তোমাৰ ছোৱালীও তোমাৰ সপোন পূৰণ কৰিলে গম পোৱা নে তুমি তোমাৰ মৰমৰ পৰিজনী হাই লাখ তোমাৰ নিচিনা হ'ল এতিয়া আৰু বেছিকৈ কথা নাপাতো আৰু অহাকাইলৈ কথা পাতিম এতিয়া মা আৰু পৰি ভাত দিওঁ লগতে ময়ো খাওঁ তুমিও ভালদৰে খাই বৈ সোনকালকৈ শুই যোৱা আগৰ নিচিনাকৈ পেক কৰি নাথাকিবা এতিয়া শুবলৈ কৈছোঁ শুই যোৱা একেবাৰে বদমাচি নকৰিবা কিন্তু বাই বাই আৰু শুনা না তুমি যে এদিন মোক দেখা দিছিলা তেনেকৈ কেতিয়াকৈ দেখা দিবা তেনেকৈ চাবলৈ মই বহুত এবাৰে ৰৈ আছোঁ কেৱল মোক দেখা দিলে নহ'ব তোমাৰ ছোৱালীজনী পাপাকৈ মৰে পৰিকো দেখা দিব লাগিব মাকো দিব লাগিব ভণ্টিকো দিব লাগিব দিবানে কোৱা আকৌ তুমি যে নহয় মুখে একোকে নামাতা বদমাছ মা এতিয়া মেডিচিনৰ সময় হ'ল নহয় এইয়া তোমাৰ ছোৱালী মাত লগালে মায়ে হেনো মেডিচিনৰ সময় হৈছে ভাতকেইটা খুৱাই মেডিচিনটো খুৱাই দিওঁ বাই বাই চাবলৈ কিন্তু মই অতি আগ্ৰহেৰে ৰৈ থাকিম অকল মই নহয় আমি হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকন অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক